নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল, আজি আপোনালোকৰ বাবে লৈ আহিছোঁ এটা ভাল খবৰ যে বাতিল কৰা হ'ল আপোনালোকৰ পৰীক্ষাটো। কেনেকৈ ফলাফল দিয়া হ'ব শিক্ষামন্ত্ৰীয়ে কৰিলে স্পষ্ট। শিক্ষাৰ্থীৰ অভিভাৱকৰ জল্পনা কল্পনাৰ অন্ত পেলাই অৱশেষত বাতিল কৰা হ'ল হাইস্কুল শিক্ষান্তৰ আৰু উচ্চ মাধ্যমিকৰ পৰীক্ষা। কেইবাটাও দল সংগঠনৰ সৈতে হোৱা বৈঠকৰ অন্ত সংবাদমেলযোগে এই ঘোষণা কৰে শিক্ষামন্ত্ৰীয়ে ডক্টৰ ৰণোজ পেগুৱে। শেহতীয়া কৰোনাৰ কেন্দ্ৰিক পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি এই সিদ্ধান্ত গ্ৰহণ কৰা হয়। পৰীক্ষাৰ বাতিলক লৈ অনুষ্ঠিত কৰা সংবাদমেলত শিক্ষামন্ত্ৰীয়ে ঘোষণা কৰে যে বিদ্যালয়ৰ আভ্যন্তৰীণ ফলাফলৰ ভিডিঅ' মূল্যায়ন কৰা হ'ব। ফলাফলৰ বাবে দুখনকৈ কমিটি সংগঠন কৰা হৈছে। এখন হাইস্কুল শিক্ষান্ত আৰু আনখন উচ্চতৰ মাধ্যমিকৰ পৰীক্ষাৰ ফলাফল আৰ্হি প্ৰস্তুত কৰিব। কি পদ্ধতিৰে ফলাফল ঘোষণা কৰা হ'ব তাৰে আৰ্হি এসপ্তাহৰ ভিতৰত জনাব লাগিব কমিটি দুখনে। ফলাফলসমূহ 31 জুলাইৰ ভিতৰত প্ৰদান কৰা হ'ব বুলি ঘোষণা কৰে শিক্ষামন্ত্ৰীয়ে। তো ছাত্ৰ ছাত্ৰীসকল, আপোনালোকে গম পালে যে আপোনালোকৰ পৰীক্ষাটো বাতিল কৰা হ'ল এইমাত্ৰ। তো ছাত্ৰ ছাত্ৰীসকল, ভিডিঅ'টো কেনেকৈ লাগিছে? যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে এটা লাইক কৰিব, কমেণ্ট কৰিব আৰু এই চেনেলত নতুন হৈ থাকিলে চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। আপোনালোকৰ বাবে মই লৈ আহিছোঁ আৰু এটা ভিডিঅ'।